যদি নমস্কাৰ, মোৰ নাম শ্ৰী মিথুন পাল। আপোনালোকে গম পায় আদিত্য এগ্ৰ চায়েন্স কোম্পানীৰ PM পোষ্টত আছোঁ। আপোনালোকে গম পায় বৰ্তমান সময়ত বাগানবোৰত বহুত বাগানত এতিয়ালৈকে ভালকৈ পাত অহা নাই, আপোনালোকে গম পায়। কিন্তু গেলেকীৰ এডোখৰ প্লেচত আমি ইতিপূৰ্বে আপোনালোকক এই ভিডিঅ'টো দেখুৱাইছিলোঁ, য'ত বাগানখনৰ কণ্ডিশ্যন খুব বেয়া আছিলে আৰু বাগানৰ মাটিৰ কণ্ডিশ্যন বেয়া হৈ গৈছিলে। যোৱা বছৰ এই বাগানখনৰ পৰা ভাল পাতৰ প্ৰডাকশ্যন হোৱা নাছিলে। তো ডিচেম্বৰ মাহৰ লাষ্ট ফালে আমি মালিকৰ লগত কথা পাতিছিলোঁ আৰু জানুৱাৰীৰ ফাৰ্ষ্ট ফালে আমি এইখন বাগানত আপোনাৰ বাগানৰ কাটিং কৰা হৈছিলে। MS কাটিং আছিলে, LP কাটিং আছিলে আৰু DS কাটিং আছিলে। এই গোটেইখিনি মিলাই 15-16 বিঘামান বাগান আছিলে। ইয়াত আমি ভুৰক্সক, আমাৰ আদিত্য এগ্ৰ চায়েন্সৰ ভুৰক্সক ব্যৱহাৰ কৰিবলৈ দিছিলোঁ, ব্লেক কাৰ্বন ব্যৱহাৰ কৰিবলৈ দিছিলোঁ আৰু লগত আমি ছিংগুল ছুপাৰ ফছফেট মিক্স কৰি এই বাগানখনত ছইল এপ্লিকেশ্যন কৰিবলৈ দিছিলোঁ। আজি আমি কিছু দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিম, যিহেতু কিছুদিন পূৰ্বে আপোনালোকক যেতিয়া ভুৰক্সক, ব্লেক কাৰ্বন আৰু ছুপাৰ মাৰি থকা অৱস্থাৰ ফটো বা ভিডিঅ' আপোনালোকক দেখুওৱা হৈছিলে, সেই গোটেইখিনি আজি আপোনালোকক ইয়াৰ ৰিজাল্ট কি আহিছে সেই গোটেইখিনি আজি আমি বাগান ভিজিট কৰিবলৈ আহিছোঁ। আৰু বাগানত আমাৰ জয়কান্ত দা উপস্থিত আছে। জয়কান্ত দাৰ লগত আমি কথা পাতিম, তেখেতে কেনেকুৱা ধৰণৰ কি পাইছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব, LPৰ কণ্ডিশ্যন কি হৈছে, MSৰ কণ্ডিশ্যন কি হৈছে, DSৰ কণ্ডিশ্যন কি হৈছে আৰু বাগানখনৰ পৰা এতিয়ালৈকে তেওঁ কিমান পাত কালেকশ্যন কৰিছে আৰু বাগানখনৰ কালাৰ কেনেকুৱা হৈছে, পাতৰ ছফ্টনেছ কেনেকুৱা হৈছে, ছিঙি কেনেকুৱা পাইছে, গোটেইখিনি কথা আমি পাতিম। আমি আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। এইজন হৈছে আমাৰ জয়কান্ত দা। নমস্কাৰ। হয় হয়, জয়কান্ত দা, আপুনি জনাবচোন কেনেকুৱা কি কথাখিনি অকণমান জনাব আপুনি। যোৱা বছৰতকৈ এইবছৰ অলপমান ভাল দেখিছোঁ। হয়, মই আপোনাক অকণমান বাগানখনৰ ওচৰত আহিব বিচাৰিছোঁ। এইটো জয়কান্ত দাৰ পিছফালে আপোনালোকে দেখা পাইছে, এইখন হৈছে LP কাটিং কৰা হৈছিলে। LP কাটিঙত আপোনালোকে যদি মন কৰে দেখা পাব, গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যদি মন কৰে LP বাগানত ইমান পাত কিন্তু এতিয়ালৈকে আপোনালোকে দেখা নাই পোৱা। আৰু ইয়াৰ লগতে একেখন বাগানতে লাগি আছে এইটো DS কাটিং কৰা হৈছিলে। DSৰ কাটিংখিনি চাওক, অলৰেডি পাত তোলা হৈছে, দেখিছেনে ইমান ধুনীয়া হৈ আছে পাতৰ কালাৰ। আৰু অলৰেডি 3 ৰাউণ্ড ছিঙা হৈছে। আমি জয়কান্ত দাৰ লগত কথা পাতিলোঁ, তেখেতে কৈছে অলৰেডি 3 ৰাউণ্ড পাত ছিঙিছে। তো আমি জানিব বিচাৰিম দাদা কেনেকুৱা পাইছে, অকণমান জনাবচোন। ভাল পাইছোঁ। যোৱা বছৰতকৈ সেই বাগানটো অকণমান হেৰি হৈছে, ব্লেক কাৰ্বন আৰু হেৰি মৰাৰ পৰা, ভুৰক্সক মৰাৰ পৰা। হয়। আৰু আমাৰ মানুহখিনিও কৈছে ইয়াত পাত ছিঙাটো আৰু এখন আছে বৰুৱাত বুলি কয়, তাতকৈ মানে ইয়াৰ পাতটো অলপ কোমল পাইছে, ছিঙিবলৈ ভাল পাইছে, তাৰখিনি অলপ টান পাইছে। হয়, পাতৰ কালাৰ কেনেকুৱা পাইছে? পাতৰ কালাৰ মই ভাল দেখিছোঁ ইয়াত। হয়, এই কথাটো আপুনি কি বুলি ভাবে? LP ছেকশ্যনত ইমান এডভান্সকৈ আপোনাৰ পাত আহিছে আৰু আপুনি 2 ৰাউণ্ড অলৰেডি পাত ছিঙিছে, তো এই বিষয়ে বেলেগ বাগানৰ তুলনাত কি ভাবিছে আপুনি? LPত পাত ইমান সোনকালে ছিঙিব পৰাটো কি বুলি ভাবে? মই ভাবোঁ আমি এই ব্লেক কাৰ্বন আৰু ভুৰক্সক মৰাৰ কাৰণে সম্ভৱ হৈছে চাগে। হয়, আৰু বাকী আপুনি 3 ৰাউণ্ড পাত ছিঙিছে, কিমানমান পাত ছিঙিছে কিবা আইডিয়া আছে নেকি? টোটেল পাত কিমান হ'ব? 3 ৰাউণ্ডত আপোনাৰ হয় দাদা, অকণমান ডাউটত আছে, আমি পাছত এইটো কনফাৰ্ম কৰি ল'ম কিমান হৈছে। কিন্তু দাদাই যথেষ্ট ভাল পাইছোঁ বুলি কৈছে। আৰু বহুত ভাল পাইছোঁ। হয় হয়, আমি দাদাক ধন্যবাদ জনাইছোঁ, যিহেতু আমি দাদাক কৈছিলোঁ যে ভুৰক্সক, ব্লেক কাৰ্বন দিলে মাটিৰ কণ্ডিশ্যনো ভাল হ'ব, বাগানৰ পাতৰ কণ্ডিশ্যনখিনিও ভাল হ'ব আৰু ছফ্টনেছ পাব, পাতৰ ৱেট পাব, ফাইন পাব, কালাৰ পাব আৰু গোটেই বছৰটো বাগানটো কোলা কৰি ৰাখিব। এই গোটেইখিনি কথা পাতিছিলোঁ। দাদাই যিহেতু এই কথাখিনি আমাক জনাইছে আৰু আজি আমি আহি দেখা পাইছোঁ, আপোনালোকে এই ভিডিঅ'ত মন কৰিছে যে এইখন আপোনাক বৰ্তমান দেখুৱাই আছোঁ, এইটো DS কাটিং দিয়া হৈছিলে। অলৰেডি ইয়াত 3 ৰাউণ্ড পাত ছিঙা হ'ল আৰু হয়, লগতে লাগি আছে এখন LPত 2 ৰাউণ্ড ছিঙা হৈছে। তো আপোনালোকে দেখা পাইছে বহুত ধুনীয়া হৈছে আৰু সেইকাৰণে আমি দাদাক ধন্যবাদো জনাইছোঁ, যিহেতু আমি কোৱা মতে তেওঁলোকে ব্যৱহাৰ কৰিছিলে আৰু তেওঁলোকৰ একেডোখৰ আৰু বেলেগ পাৰ্টত আছে য'ত তেওঁলোকে ভুৰক্সক, ব্লেক কাৰ্বন ব্যৱহাৰ কৰা নাছিলে, কিন্তু সেই কণ্ডিশ্যনটো এনেকুৱা হোৱা নাই বুলি দাদাই আমাক মত প্ৰকাশ কৰিছে। তো আমি দাদাক ধন্যবাদ জনাইছোঁ। আমি আদিত্য এগ্ৰ চায়েন্সকো ধন্যবাদ জনাইছোঁ। এইখিনি আমি প্ৰডাক্ট দি ইমান ভাল ৰিজাল্ট পাইছোঁ গ্ৰাহকসকলৰ পৰা। তো ধন্যবাদ সকলোকে। জয় অসম, জয় আদিত্য।